গুড মৰ্ণিং। এফালে চাওকচোন বেটাই উঠিলে কেনেকৈ টোপনিয়াই আছে আৰু উঠি ব্ৰাছ চাছ কৰি এফালে এই খাবলৈ বহিলে। খাই লৈ আৰু এফালে মই টিফিন ভৰাই আছোঁ। পিঠাকে পুৰি দিলোঁ আজি। টিফিন লৈ আৰু এফালে স্কুললৈ ওলাই গ'ল আৰু বেটা। ময়ো এইফালে কাম বন কৰি আজৰি হৈ ল'লোঁ। আজৰি হৈ এইফালে মেখেলা চাদৰ কেইযোৰমান চিলাবলগীয়া আছিলে। এতিয়া কাটি লৈছোঁ আগতীয়াকৈ পটিখিনি আৰু মেখেলাখনো কাটি লৈছোঁ। তাৰপাছত চিলাম আৰু। আৰু এইফালে গোটেইখিনি কাটি আজৰি হ'লোঁ। আজৰি হৈ এইফালে বেটাক আনিব গৈছোঁ স্কুলৰ পৰা। আৰু স্কুলৰ আগত ভিৰটো চাওকচোন, এনেকুৱা ভিৰ হৈ থাকে মানে স্কুল ছুটি টাইমত। আৰু এইফালে স্কুলৰ পৰা আহি ভাত পানী খাই বৈ আজৰি হৈ কাপোৰ চিলাই লৈছোঁ। অথনি চিলোৱা নহ'ল আৰু কাপোৰ নিবলৈ মানুহ আহিলে, কথা পাতি থাকোঁতে দেৰি। কাপোৰযোৰ চিলাই হৈ গ'ল আৰু এতিয়া দহি বাতি লৈছোঁ। প্ৰথমতে এনেকৈ সূতাখিনি লগাই লৈছোঁ, তাৰপিছতে বাতিম আৰু ইভাগেও বাটোঁ বাৰু বেজিটো লৈ কিনে। আৰু আজি এনেকৈ বাতিছোঁ। আৰু আপুনি ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ, বাই।